সৰু ইমান ডাঙৰো নহয় ইফালে আছে আপোনালোকৰ বাচ্চা থাকিলে বহাব পাৰিব ইয়াতে ইফালেও আছে চ' যাৰ বাচ্চা আছে ইয়াতে লৈ আহিব অলপ এনজয় কৰিব ঝুলা চাওক ঝুলা চ' বেকগ্ৰাউণ্ডটো কেনে লাগিছে কমেণ্টত জনাব আপোনালোকে চ' হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন আজি আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনালোঁ চ' জানে মোৰ বাইক নাই ৰ আজি আমাৰ এখন হৈছে আমাৰ ভাইৰ বাইকখন চলাইছোঁ এতিয়া মানে আমি খৈৰাবাৰী চাইডে যাই আছোঁ খৈৰাবাৰী চাইডে হয় ভেৰগাঁও ওলামগৈ মানে আপোনালোকক এনে ব্লগে এটা বনাই দিম বুলি ভাবিলোঁ চ' এনেকৈ ব্লগে এটা বনাই দিওঁ আজি ইফালে আপোনালোকক ৰাজ পূজা ক'ত হয় খৈৰাবাৰীৰ তাকো দেখাই যাম চ' ইমান স্পীডত নাযাওঁ লাহে ধীৰে যাম কালি মানডে কালি মঙলদৈ যাম বাইক আনিবলৈ গমেই পাই চাগে আমাৰ নিউ আহি যাইছে এখন কেনে ভাল লাগিছে মানে মোৰ নকবি আৰু ইফালে মানে ৰাস্তাটো অলপ শ্বৰ্টকাট হয় চ' তাৰ কাৰণে আমি ইফালে যাওঁ বেছিভাগ আৰু ইফালে ইমান গাড়ীও নাহে ধূলি বালি নাই ইমান চ' মেইন ৰাস্তাটো দি গ'লেতো নকবি আৰু গাইছ কেনে চ' মেইন ৰাস্তাৰ অৱস্থা দেখাম মই আপোনালোকক কেনে হৈছে এতিয়া সেইদিনা মঙলদৈৰ পৰা টংলাত সোমাই আহিছিলোঁ ভালে বনাইছে তাতো তো মই আৰু ৰাতিপুৱা কাৰণে ব্লগ শ্লগ বনাই নাই আৰু সেইদিনা জাষ্ট মঙলদৈ গৈছোঁ মঙলদৈতো অলপ ৰাস্তাবিলাক কণা লাগিছেগৈ মানে ৰাতি যোৱাৰ কাৰণে ক'ৰবাত যাব লাগে ক'ৰবাত যাই পাইছোঁ আৰু আমি বিকাশ মই চ' তাৰ বাইকত আৰু এক্সজষ্ট লগা হৈছিল এক্সজষ্ট লগালে আৰু কি AC প্ৰজেক্ট আকৌ পূৰা তামাম চাউণ্ড মানে পুলিচৰ আগত তামাম লাহে লাহে যাব লাগে আৰু পিছত পুলিচ পাৰ হৈ যাবলৈকে দাবাই দিওঁ নকবি যিমান দাবাই সিমান চাউণ্ড হয় মানে AC লগালে আপোনালোকক ধুনীয়া প্লেচ তাত চিনেমেটিক শ্বট এটা দেখাইছোঁ বাইকখনৰ এইখিনিতে লওঁ নেকি এইখিনিতে ল'লে অলপ ভাল লাগিব মানে পূৰা মেঘ চেঘ ওলাইছে এইখিনিতে লওঁ দে চিনেমেটিক শ্বট এটা চ' চিনেমেটিক শ্বটটো এনজয় কৰক গাইছ অ'কে গাইছ তাতে চিনেমেটিক শ্বট লোৱা হৈ গ'ল এতিয়া যাইছোঁ আমি চিধা যাম খৈৰাবাৰী ৰাজ পূজাত সোমাম বাইকখন ভিতৰত নিব পাৰিলেতো লৈ যাম আপোনালোকক দেখাইছোঁ বাইক চলাই চলাই মটৰ ব্লগত দেখাম আজি আমাৰ লগত কিনে খৈৰাবাৰী ৰাজ পূজা ত' চাউণ্ডটো কিনে আহিছে কমেণ্টত জনাব আপোনালোকে তোমালোকে সকলোকে কৈছোঁ আৰু চ' এইকেইদিন মানে কি কৰোঁ কি নকৰোঁ লাগি থাকিছে ঘৰৰ বাইকখন নহাৰ পৰা যদি এটা বাইকখন বেচিছিলোঁ না সেইদিনা মানে অলপ বেয়াও লাগিছিল আৰু কি কবি ইমান দিন চলাই থকাৰ পিছত হঠাৎকৈ বিক্ৰী কৰি দিয়াৰ পিছতো অলপ বুলিও বেয়া লাগিছিল ভালো লাগিছিল কাৰণ নতুন এখন বাইক আহিছে এইখন বিকাৰ পিছত আৰু এটা কথা গাইছ কালি বাইকখন দিয়ে না নাই দিয়া কথাটো কালি আছিল মানডে চ' পাম বুলি আশা থাকিল ইমান দিন মানে বাইক নাথাকিলে অলপ ভাল নালাগে মানে নিজৰে ক'ৰবাত এমাৰ্জেঞ্চি কাম থাকিলেও আছে ঘৰত দুখন বাইক আছে স্কুটিও আছে চ' ইমান চলাবলৈ মন নাযায় কিন্তু বাইকতে ইণ্টাৰেষ্ট আছে না সেয়াই আৰু কথাটো লাষ্ট নেক্সট 27 তাৰিখমান যাম অৰুণাচলৰ ওচৰলৈকে ডাইৰেক্ট অৰুণাচল নাযাওঁ ইফালে যাম আৰু অৰুণাচলৰ ফালে আপোনালোকে তাৰ ব্লগটো চাব সেই ব্লগটো চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নিজৰ বন্ধুক শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কমেণ্ট কৰিব নাপাৰিলেও হ'ল
বহুতে কমেণ্ট নকৰে ভিডিঅ'বোৰ চ' কমেণ্টত জনাব কেনে লাগিছে চ' কমেণ্ট দিলে অলপ ভাল লাগে মানে আৰু বিকাশৰো মানে বেছি দিন নাই আৰু 1K হ'ব ৰ চ' ইয়াৰ পাৱাৰ চাওক গাইছ ই মানে চাউণ্ডটো অলপ কিবা কৰি থৈছে যোনটো এক্সজষ্ট না এক্সজষ্টটো কাটি পিনে বেলেগ পাইপ ডাল খুৱাই দিছে তাতে চ' চাউণ্ড হয় ইয়াতে এনেকৈ কৰিলে মানে লাউড হয় চ' ময়ো কৰিছিলোঁ চ' যোৱাকালি কল কৰিছিলোঁ মই ডিলাৰত আৰু বাইকখন পাম না নাই বুলি কৈছে পাই যাবা বুলি কৈছে চ' নাপালেহে দিম মানে সিহঁতক হ'লচেলাৰ না গাইছ চ' এনেই মজা কৰিছোঁ চিৰিয়াছলি নল'ব তাক GoProটোত মানে ইমান চাৰ্জ নাই 26% নে কি আছিল 26% দি চাৰ্জ দি লৈছোঁ আৰু মোৰ মানে এতিয়াই বেটাৰী আছে চ' জল্দি কিনিব লাগিব বেটাৰী আৰু ইয়াৰ বেটাৰী 2000 ওচৰত না ইমান দাম পৰে এটা বেটাৰীত চ' এতিয়া মানে মোৰ লগত ইমান পইচা নাই চ' বাইকখন কিনোতে যাব আৰু লগৰ কেইজন মানে ধাৰ লৈছে মানে পইচা চ' পালে ভাল আছিল ল'ম আৰু হেলমেট এটা কিনিব লগা আছিল হেলমেট কিনিব মানে পইচা নাই চ' এইখিনি অলপ দাবাম আৰু স্পীড ব্ৰেকাৰখিনি ইমান ওখ দি থৈছে মানে তলত ভয়ে লাগে যদি মোৰ ডিউকখন আনো লাগি যাব মানে তাতে আচলতে তাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ কি কবি ইমান চাপৰ মানে লাগি যায় য'তে হ'লেও চ' খৈৰাবাৰী পালোৱে আৰু মেইন টাউনটো চ' এইখিনি নকৰোঁ ডাইৰেক্ট পূজা খোলা ওচৰত ভিডিঅ' বনাম আৰু এতিয়া এইটো ছোৱালী গাইজ চোৱা কেনে ধূলি তাৰ বাবে ইফালে আহিব ইচ্ছা নাযায় ইমান ধূলি আহিলে মানে আগতে ধূলি খাই যাব লগা হয় এনেকৈ যাবা এনেকৈ কৰি দিব পালোৱে আৰু ৰাস পূজা মই ৰাস কৈ পাওঁ এনে ৰাস কয় ৰাস পূজা এতিয়া পুৰা বাইক সোমাই দিম আমি ইয়াতে কোনো নহ'লেও আমি সোমাই দিম নে এইফালে কাপোৰৰ দোকানো আছে হ'লচেল গাইজ পইচা থাকিলে লৈয়ে গ'লোঁ হয় এখনমান এইফালে 50 টকা ইফালে আছে এখন মীনা বজাৰ গোটেই সৰু ইমান ডাঙৰো নহয় ইফালে আছে আপোনালোকৰ বাচ্চা থাকিলে বহাব পাৰিব ইয়াতে ইফালেও আছে চ' যাৰ বাচ্চা আছে ইয়াতে লৈ আহিব অলপ এনজয় কৰিব আৰু ইয়াতে আছে এটা পুলু বোকা কিৰিন্দা এইখন কিৰিন্দা বুলি কয় গাইছা ড্ৰেগন নকওঁ আমি কিৰিন্দা বোকা বুলি কয় ইফালে চ' এইটো টাইমত মানুহ নহয় গধূলি টাইমত আহিব তামাম মানুহ হয় মানে চ' ইফালে মূৰ্তি আছে আমি মূৰ্তি নেদেখাওঁ আপোনালোকক ইফালে পিষ্টল কিনিব পাৰে আপোনালোকে আমি নিকিনো এইফালে আছে মূৰ্তি চ' আজি মূৰ্তি নেদেখাওঁ এতিয়া চিধা যাম ভেৰগাঁও চ' লাষ্টৰ কেইদিন ইয়াতে ফাংচন হ'ব চাগে ইফালে দি যাম আমি এতিয়া চ' মোৰ যোনদিনা বাইক আহিব না সিদিনা বঢ়িয়াকৈ এটা ব্লগ বনাম চ' ব্লগটো কালি বনাম আজি নবনাওঁ কাৰণ আজি বাইকটো নাই না চ' যোৱাকালিহে আহিব বাইক তাৰ ডেলিভাৰী ব্লগটো টিউজডে পাই যাব আপোনালোকে ৰখি থাকিলে হ'ল ইফালে জিলাপি খালে কাৰোবাৰ যদি জিলাপি খাব ইচ্ছা আছে খাই ল'লে হ'ল
যদি কোনোবা মোৰ ছাবস্ক্ৰাইবাৰ লগ পোৱা মোক ক'লেই হ'ল মোক কিবা খুৱাই থৈ যাব পাৰিবা মানে তোমালোকে এইবিলাক হোটেল আছে ৰেষ্টুৰেণ্ট আছে যি খোৱা মানে আপোনালোকৰ ইচ্ছা আৰু লগ পালে খোৱালেই হ'ল চ' আহি গ'লোঁ আমি ইয়াৰ পৰা চ' ইফালে ফাংচন হ'ব ইফালে হ'ব ফাংচনটো সৰু সুৰা প্ৰগ্ৰেম দোকানগিলা বন্ধ যদি খোলা থাকিল হয় আমি কিবা কিবি খাই গ'লোঁ হয় বেয়া বস্তু বুলি নাভাবিবা ভাল বস্তুৱে খাওঁ আমি চ' আমি ইমানো বেয়া নহয় গাইছ ইমান লাম্বা নকৰোঁ ইয়াতে ইন কৰি দিওঁ আৰু না চ' লাম্বা কৰিলে কি লাভ বেছি লাম্বা হ'লেও নাচায় আপোনালোকে চ' বেয়াহে পায় বেছি লাম্বা হ'লেও চ' একো নকওঁ গাইছ ইয়াতে ইন কৰি দিওঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে ঘণ্টি বাটনটোকো দাবাই দিবি আৰু না গাইছ সেয়াই বেছি ইমান নকওঁ আকৌ এটা লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই খাই থাক আৰু ডাঙৰ হৈ থাক গাইছ দে